আৰু জয় জুবিন দা সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান যাব ওলাইছোঁ জুবিন দাৰ সোণাপুৰত থকা মন্দিৰলৈ, যিটোত নেকি লাখ লাখ মানুহে ভিৰ কৰি থাকে। সেই মন্দিৰলৈ মই যাব ওলাইছোঁ আৰু আপোনালোককো দেখোন ধুনীয়াকৈ ওলাই লৈছোঁ পুৱাই। আৰু ভিডিঅ'টো চাই থাকক শেষলৈ, গোটাখিনি দেখাই আছোঁ। আৰু এয়াই হ'ল আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ মন্দিৰ। আৰু এই সোণাপুৰতে জুবিন দাই মাটি কিনি এটা ঘৰ বনোৱাৰ ইচ্ছা কৰিছিল, এটা পুখুৰী চুখুৰী থাকিল হয় ধুনীয়াকৈ। সেই সপোনটো নহ'ল যদিও দাদা কিন্তু শেষ বিদায় ইয়াতে সোণাপুৰতে হ'ল। আৰু সেই সোণাপুৰতে আমি আহিলোঁ। আৰু আমি যিহেতু পুৱাই গৈছোঁ, আমি ঠিক 7:30মান বজাত আমি দাদাৰ মন্দিৰ পাইছোঁগৈ সোণাপুৰ। আৰু ইয়াতে কুঁৱলী পৰি আছে, ভালকৈ আপোনালোকে চালে দেখা পাব। হ'লেও মানুহৰ দুই এটাকৈ আহিব ধৰিছে। আৰু এয়াই হ'ল আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ মন্দিৰ। আৰু চাওকচোন, ইয়াতে সকলো আহি দাদাক গামোচা চামোচা ধুনীয়াকৈ দিয়ে, ফুলৰ মালা আৰু লগতে ফটো চটো ধুনীয়াকৈ কোনোবাই আঁকি আনি ধুনীয়াকৈ তাতে থৈ দিয়ে দাদা তাতে। আৰু এই জেগাখিনি হ'ল এইখিনি। আৰু ৰাতিপুৱা বহুত মানুহ বৰ্তমান অহা নাই, হ'লেও দুই এটাকৈ আহিছে। আৰু যিহেতু পুৱাই হৈ আছে 7:30, এইবিলাক গামোচা চামোচাত জয় জুবিন দা লেখাই আছে। আৰু যিমান দাদাৰ অনুৰাগী যায় গোটেইবিলাকে কিবা নহয় কিবা এটা লৈ যায়, ইয়াতে থৈ আহে জুবিন দাৰ ওচৰত। কোনোবাই গীটাৰ দিছে, কোনোবাই কিবা কিবি বহুত ধৰণৰ গামোচা দিছে, জুবিন দা লেখা, জয় জুবিন দা লেখা, এনেকুৱা। আৰু গোটেই দেখা পাব আপোনালোকে খালী জয় জুবিন দা, হয়তো জুবিন দাৰ পোষ্টাৰ, জুবিন দাৰ বাছবিলাকত জুবিন দাৰ এখন বেনাৰ লগাই আহে, সেইবিলাক ইয়াতে মাৰি মাৰি থৈ দিছে। আৰু এই জেগাখিনিতে আমাৰ সকলোৰে মৰমৰ সাৰ্থক অসমৰ সম্পদ জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হৈছিল। আৰু এই জেগাখিনি বৰ্তমান কিবা বনাই আছে তেওঁলোকে, হয়তো দাদাৰ মন্দিৰ হওক কিবা এনেকুৱা এটা বনাব আৰু ধুনীয়াকৈ। আৰু জেগাখিনি চাওকচোন বাৰু, এতিয়া ভিতৰত যাব নিদিয়ে, আমি এনেকৈ সেৱা লৈছোঁ আৰু মাটিখিনি ভিতৰৰ পৰা লাৰি চাই চাওক, পৰিৱেশটো গোটেই দেখাই দিছোঁ। এইবিলাক ৰাতি মানুহবিলাক আহিলে বহে। আৰু এই কুকুৰটো এতিয়াও আছে, চাওক এই দুটা কুকুৰ। আৰু এই যে কুকুৰটো দেখা পাইছে আপোনালোকে, আমাৰ গৰিমা বৌয়ে নাম দিছে কুকুৰটোৰ মায়া, যিহেতু জুবিন দাৰ দ্বিতীয় এলবামটো হ'ল মায়া। আৰু এই এলবামটোৰ নামেৰে জুবিন দাৰ এই কুকুৰটোক নামাকৰণ কৰিছে। আৰু প্ৰথম এলবাম আছিল অনামিকা, দ্বিতীয় এলবাম মায়া, তৃতীয় এলবাম হ'ল আশা, এনেকৈ যাই আছে। আৰু কেওফালে চাই আছোঁ জুবিন দাৰ সেইবিলাক, কেওফালে জুবিন দাৰ পোষ্টাৰ লাগি আছে এইবিলাক। যিহেতু জুবিন দাৰ বাৰ্থডে গৈছে কিছুদিন আগত, সেই ইয়াতে লেখা আছে জুবিন দাৰ জন্মদিন উপলক্ষে কিছু কাৰ্যসূচী আছিল। আৰু ইয়াতে ভিতৰত এনেকুৱা গামোচা আছে, চাওক আপোনালোকে দেখা পালে আচৰিত হৈ যাব। এইবিলাক গামোচা চাওক, জুবিন দাক সকলোৱে মৰমত দিয়া গামোচাবিলাক ইয়াতে এনেকৈ থৈ দিছে। এয়া বহুত গামোচা আছে ইয়াত। আৰু ভিডিঅ'টো ইমান এটা সামৰিছোঁ। যদি জুবিন দাৰ এই ভিডিঅ'টো সকলোৱে চাই ভাল পালে, সকলোৱে লিখিব কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ।